পথ নির্মাণত ব্যাপক দুর্নীতি বাক্সা জেলার তামুলপুর মহকুমার কচুকাটা ঢেকিপোটা সংযোগী পথ নির্মাণত ব্যাপক দুর্নীতির অভিযোগ অঞ্চলটোৰ ৰাইজৰ নাই শিল নাই উন্নত মানদণ্ডৰ বালি ৰাইজে অভিযোগ কৰা মতে আজি 18 বছৰৰ মূৰত পথছোৱা নিৰ্মাণ কৰিবলৈ লয় যদিও অতি নিম্নমানৰ কাম হোৱা বাবে পথছোৱা এফালৰ পৰা জহি খহি যায়। এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে ৰাজপথত ওলাই আহি ৰাস্তাৰ কাম বন্ধ কৰি দিয়ে। লগতে প্ৰতিবাদকাৰীসকলে কয় PWD মুৰ্দাবাদ, ৰাস্তাৰ কামত দুৰ্নীতি নচলিব, ঠিকাদাৰ চক্ৰসিং মুছাহাৰী মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দি ৰাজপথ কঁপাই তোলে। ভাল হ'ব লাগে আৰু আমাৰ ৰাইজৰ মতে কিন্তু কোনো তাৰমানে হেৰি অভিযোগ দিয়া নাছিল কিবা মানে কালি এইটো আলোচনা কৰা গৈছিল মানে সাংবাদিকো আহিছিল কালি বেলেগ কোনোবা এজন তেখেতে ক'লে মানে গোটেইটো উঠাই লৈ গৈছে ভিডিঅ' কৰি লৈ গৈছে তাৰমানে আজি তাৰমানে ইঞ্জিনিয়াৰ আহিম বুলি কৈছে আৰু ফোন কৰিছে যিবিলাক মহৰি চহৰি আছে তেখেতসকলে ফোন কৰিছিল আজি ইঞ্জিনিয়াৰ ঠিকাদাৰ আহিব বুলি কৈছিল আলোচনা কৰিব ৰাইজৰ লগত কেনেকুৱা ধৰণত কামটো কৰা যায় কিন্তু আজি সেইমতে আমাৰ কোনোবা SDO আৰু ইঞ্জিনিয়াৰজন আহিছিল আহি পেলাই আমাৰ লগত এতিয়া কথা পাতিলে তেওঁ তাৰমানে এতিয়া মানে আগতে যিখিনি হ'ল ভুল হোৱা বুলি কৈছে স্বীকাৰ কৰিছে মানে আমি আহিব পৰা নাছিল কিবা ব্যস্তৰ কাৰণে আহিব পৰা নাছিল বোলে তেখেতসকলে সেইকাৰণে কামটো তাৰমানে ভাল হোৱা নাছিল তাৰমানে কামটো এতিয়া মানে এনে প্ৰথম দিনা অহা বুলি কৈছিল তেখেতসকলে প্ৰথম দিনা আহি ষ্টাৰ্ট কৰিছিল মানে কামটো ভালে কৰিছিল বোলে মানে এতিয়া যিখিনি কৰি আছে আৰু এতিয়া তাৰমানে কামটো ভাল হোৱা নাই কিন্তু আমি জানামতে আমি ইমান গম পোৱা নাছিলোঁ কামটো ভালেই হ'ব বুলি ভাবিছিলোঁ এতিয়াহে তাৰমানে গম পালোঁ কি বস্তুটো ভাল হোৱা নাই ৰাস্তাবিলাক দাবি যাই আছে কোনো ছাইড বাম বনোৱা নাই ছাইডেদি গাড়ী এখন ক্ৰছ কৰি গ'লে ভাঙি যায় এখন ছাইডেদি চাইকেল যাব পৰা মানে ছাইড বাম নাই কোনো ৰাস্তা মেইন ৰাস্তাটো নাই ৰাস্তাটোৱে বনাইছে কিন্তু কামটো ফিনিচিং হোৱা নাই যিবিলাক ডাবল মানে ফিনিচিং কাম কৰিছে না সেইবিলাকতো গাঁটা কাটি হৈ গ'ল আজি এসপ্তাহ হোৱা নাই কিন্তু চব গাঁটা কাটি হৈ শিলবিলাক উঠি যায় কিবা 5.5 কিলোমিটাৰ দীঘল আৰু মানে কচুবাৰী চকৰ পৰা ঢেকিপোটালৈকে এইটো নিৰ্মাণ মানে কাৰ্যসূচী লৈছে ইয়াতে মানে কিন্তু এই ৰাস্তাটো আজি 18 বছৰ ধৰি মানে এনেকুৱা আমি বহুত মানে নিৰ্যাতনত ভুগি আছিলোঁ মানে ৰাস্তাত গাঁটা মানে শিল এনেকুৱা ধৰণৰ এক্সিডেণ্ট বা কিবা মানে বহুত অসুবিধা পাইছিলোঁ আৰু আজি 18 বছৰ মূৰত মানে এই ৰাস্তাটো নিৰ্মাণ হ'বলৈ লৈছিল কিন্তু আমি বহুত ভাল পাইছিলোঁ কিন্তু ইয়াতো মানে ঠিকাদাৰৰ যিটো কাম বৰ্তমান কাম কৰি আছে আমি মানে ঠিকাদাৰৰ নামটো চক্ৰসিং মুছাহাৰী কোকৰাঝাৰৰ বোলে তেখেত মানে এতিয়া আজি মানে মহৰি মানে গোটেই মানে স্বীকাৰ কৰিলে কি মানে ৰাস্তাটো মানে ৰোলাৰ মাৰাত বোলে ভাল হোৱা নাই মানে এইটো মেটেৰিয়েলটো মানে হেৰি হোৱা নাই আজি এখন মানে গাড়ী এখন মানে ক্ৰছ কৰিলে ছাইডেদি ক্ৰছ কৰাৰ লগে লগে ৰাস্তাটো মানে ফাটি গ'ল। তামুলপুৰৰ পৰা গফুৰ আহমেদৰ ৰিপৰ্ট খবৰেনী।